ৰাতিপুৱা চকুকেইটা মেলাৰ পৰা চোতাল সাৰা, তাৰপিছত আকৌ পোৱালি চম্ভালা সকলোখিনি কাম কৰাৰ পিছতো যদি আপুনি বোৱাৰীজনী অকণমান বহি থকা দেখি মানুহে এনেকৈ কয় সিহঁতৰ ঘৰৰ বোৱাৰীকেইজনী কি কাম আৰু শুই থাকে বহি থাকে নহয় জানো, মানে কি বোৱাৰী মানুহৰ ভাগৰ নালাগে নেকি নে কি নাজানো আৰু আমাৰ তাতে কি জানে গোটেই কামখিনি কৰাৰ পিছত আমাৰ এই দুটা আছে নহয়, এই দুটা দেখিছে এনেকুৱা অঘাইটং। আপুনি এতিয়াই কিবা এটা বস্তু চাফা কৰি থৈ যাব, তাৰপিছতে সিহঁতৰ আহি আৰম্ভয়া চাওক কেনেকৈ টানিছে দেখিছে চোফা কাপোৰ সদায় দিনটোত মানে 10 বাৰমান সেইটোৱে চাফা কৰিব লাগে, আৰু এইটো যদি চাফা নকৰাকৈ থৈ দিওঁ তেতিয়াহ'লে সেইটো বোৱাৰীৰে বদনাম নহয় জানো, লেতেৰি। তাৰপিছত সিহঁতকতো আৰু খেলিব দিবই লাগিব ন, এনেকৈ যদি সিহঁতে নেখেলে কি কৰি থাকিব নহ'লে, সিহঁতৰতো এইটো খেলাৰে বয়স আৰু এনেকুৱা দেই। এজনী কাম কৰিলে এজনী চাই থাকিবলৈ মানুহ এজনী লাগে, লগতে ঘৰৰ সকলোখিনি কাম কৰিব লাগে, আকৌ পোৱালিকেইটাক খুৱাব বোৱাব লাগে, ৰাতিপুৱা সিহঁতক চাই থাকিব লাগে, আৰু সকলোতো নাথাকে ন ঘৰত, দেউতাকহঁতে নাথাকে কামলৈ ওলাই যায়। তাৰপিছত আকৌ পিছতে ঘৰৰ কামখিনি আছে, খোৱা বোৱা কামখিনি আছে, ইহঁতক মানে সময়ে সময়ে খুৱাইও থাকিব লাগিব। আপুনি কি কয় এনেকৈ মানে মানুহে যে কয় ওপৰতে কৈ দিয়ে যে ইহঁতৰ ঘৰ বোৱাৰীকেইজনী কি কাম হৈয়ে থাকিলে, তেতিয়া বেয়া লাগে ন। তাকে